এই ভিডিওটো যদি তোমাৰ মনত উৎসাহ নিদিয়া নহয় তেন্তে ভিডিওটো ডিসলাইক কৰি চেনেলটো এৰি দিবা আৰু যদি মনত উৎসাহ আৰু সাহস জাগে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি যাবা। এজন মানুহে তাৰ কোম্পানী বেচাৰ পিছত 1000 কোটি টকা পায় আৰু সেই সকলো পইচা বেলেগ বেলেগ বিজনেছত ইনভেষ্ট কৰি দিয়ে আৰু নিজে ভাড়া ঘৰত থাকিবলৈ লয়। কোনোবা পাগল মানুহে এনেকুৱা কাম কৰিব হয়নে? নহলে কিছুমান নৰ্মেল মানুহ হলে গাড়ী ঘৰ কিনোতে বহু পইচা খৰচ কৰি দিলে হয়। এই পাগল মানুহজন বেলেগ কোনো নহয়, ইলন মাস্ক, য'ত নেকি আজিৰ দিনত ৱৰ্ল্ডৰ কেইবাখনো কোম্পানীৰ মালিক। আজিৰ দিনত তেওঁৰ নেটৱৰ্ক 1,40,000 কোটি টকা। এই সব তাৰ জিত আৰু পাগলপনাৰে ফলাফল হয়। দোষ ভিৰৰ লগত চলাটোতো বহুত সহজ কথা, কিন্তু কিছুমান পাগল মানুহে ভিৰৰ পৰা আঁতৰি আহি কিবা ডাউন কৰি থৈ যায়। দিনটোত 15 ঘণ্টা কাম কৰাৰ কাৰণে অকল এনাৰ্জি নহয়, সেই কামটো কৰাৰ কাৰণে পাগলপনৰ জিত থাকিব লাগিব। আৰু এনেকুৱা পাগল মানুহবোৰ পাৰ্চেণ্টেজত নহয় নাম্বাৰ্ছত থাকি যায়। যেতিয়া কিছুমান মানুহে চাকৰি কৰিবলৈ যায় তেতিয়া কিছুমান পাগল মানুহে কাম দিয়ে আৰু এনেকুৱা মানুহে পিছত গৈ ষ্টিভ জব আৰু বিল গেটছ হৈ গৈ। এই পাগল মানুহবোৰে চাকচেছৰ কাৰণে সদায় কষ্ট কৰে আৰু কেতিয়াও এনেকুৱা মানুহ চাকচেছৰ কাৰণে ছেটিছফাই নহয়। এই পাগলপন আৰু জিদৰ কাৰণে না তাক ক'ৰবাত শুব দিয়ে না তাক ক'ৰবাত ৰ'ব দিয়ে, দিন ৰাতি এক কৰি দিয়ে নিজৰ চাকচেছৰ কাৰণে। এনেকুৱা জিদ্দি মানুহ কেতিয়াও মনে মনে বহি নাথাকে। এনেকুৱা পাগল মানুহ হাজাৰ বাৰ ফেইল হোৱাৰ পিছতো তাৰ জিদ আৰু পাগলপনৰ কাৰণে আৰু এবাৰ ট্ৰাই কৰিবলৈ বাধ্য কৰায়। যেতিয়ালৈকে সফলতা নহয় তেতিয়ালৈকে লাগি থাকে আৰু এনেকুৱা পাগল মানুহেই ইতিহাস বনাই থৈ যায়। যদি বিশ্বাস নহয় হিষ্টৰী চাই লোৱা। যিজন মানুহক ইংৰাজে তেওঁ হোটেলত আহিবলৈ মানা কৰিছিল তেওঁ জিদ কৰিছিল আৰু এই দুনিয়াখনৰ চবতকৈ ডাঙৰ হোটেল দ্য তাজ বনাই থৈ গৈছিল। বাল্ব আৱিষ্কাৰ থমাছ আলভা এডিছন, তেওঁ বাল্ব বনাবৰ কাৰণে 1000 বাৰ ফেইল হৈছিল, কিন্তু তাৰ মনৰ পাগলপনা জিতৰ কাৰণে তেওঁ আজি দুনিয়াখনক পোহৰ কৰি থৈ যায়। এনেকুৱা জিদৰ কাৰণে কিছুমান নৰ্মেল মানুহক আপনৰ্মেল বনাই দিয়ে, পিছত এই আপনৰ্মেল মানুহে কিবা কৰি থৈ যায় য'ত নেকি নৰ্মেল মানুহবোৰ ভাবিবলৈ ভয় কৰে। সেইকাৰণে যি কাম কৰি তুমি ভাল পোৱা, যি কাম তুমি কৰিব বিচৰা তাৰ কাৰণে পাগল হৈ যোৱা আৰু নিজৰ কামৰ কাৰণে জান লগাই দিয়া তাক পোৱাৰ কাৰণে। আৰু যেতিয়ালৈকে এনেকুৱা পাগলপনাৰ জিত তোমাৰ মনত নাহে তেতিয়ালৈকে তুমি নৰ্মেল হৈয়ে থাকিবা। আৰু যদি নৰ্মেল হৈয়ে মৰিব বিচৰা তেন্তে এনেকৈ জীয়াই থাকা, আৰু যদি আপ নৰ্মেল হ'ব খোজা তেন্তে জিত আৰু পাগলপন আনি লোৱা। তেতিয়াহ'লে এনেকুৱা মানুহৰ লিষ্টত তুমিও আহিব পাৰিবা। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি যাবা।